মই লতিফ সোণোৱালে এটি লেখনি পাঠ কৰিবলৈ লৈছোঁ। লেখনিটিৰ শিৰোনাম কলেজীয়া জীৱন, যিয়ে ভৱিষ্যতৰ পথ দেখুৱায়। লেখনিটি লিখিছিল মানস প্ৰতিম মালি। 2018 চনত নামভৰ্তি কৰি এদিন দুদিন কৰি যোৱা 5টা বছৰে কলেজখনলৈ অহা যোৱা কৰি জীৱন পথত আগুৱাই যাবলৈ প্ৰয়োজনীয় বহু কথাই শিকিলোঁ। কলেজীয়া জীৱনৰ এই সময়খিনি আচলতে বহুতৰে জীৱনৰ পথ সলায়। কলেজীয়া জীৱনৰ কাহিনী সকলোৰ দৰেই হাঁহি ধেমালি কৰি সময় পাৰ কৰা, লগ বন্ধুৰ সৈতে একেলগে সময় পাৰ কৰি ধুনীয়া ধুনীয়া ভাল লগা স্মৃতি জড়িত হৈ থকা মোৰ কলেজীয়া জীৱন নহয়। আনতকৈ বেলেগ মোৰ কলেজীয়া জীৱন। হয়তো আপুনিও আমনি পাব। 5 বছৰ পঢ়ি কলেজীয়া জীৱনত কোনো লগ বন্ধু নথকা, কলেজত আহি এদিনো ক'তো ফুৰিবলৈ গৈ নোপোৱা, সদায় এনজয় শব্দটোৰ পৰা আঁতৰি থকা মোৰ দৰে এজন ল'ৰাৰ জীৱন কাহিনী শুনি সেইদিনা প্ৰথম কলেজলৈ গৈ গোটেইকেইটা ক্লাছ কৰি গধূলি ঘৰলৈ আহি ভাগৰি পৰিছোঁ। এটি সৰু পুখুৰীৰ মাছ যেতিয়া সাগৰত এৰি দিয়া হয়, তেতিয়া সেই মাছটোৱে নেজানে যে কোনফালে যাব, কোনফালে গ'লে সেই মাছটো ডাঙৰ ডাঙৰ মাছবোৰ ভক্ষণ হোৱাৰ পৰা বাচিব। মোৰ ক্ষেত্ৰত ঠিক তেনেকুৱাই হৈছিল। আমাৰ স্কুলখনত আমাক এক বান্ধোনৰ মাজত ৰাখি শাসন কৰিছিল। ৰাতিপুৱা ঘৰৰ পৰা স্কুল যাওঁ আৰু দুপৰীয়া স্কুলৰ পৰা চিধাই ঘৰলৈ আহোঁ। কিন্তু তাৰ ঠিক ওলোটা হয় কলেজীয়া জীৱনত। কলেজীয়া জীৱনত নিজৰ যি মন যায় তাকেই কৰে। স্কুলীয়া জীৱনৰ বান্ধোনেই মোক বান্ধি ৰাখিছিল কলেজীয়া জীৱনতো। কলেজলৈ গ'লে ঘৰৰ পৰা কলেজ আৰু কলেজৰ পৰা ঘৰ। কলেজীয়া জীৱনটো মোৰ ইমানেই সীমাবদ্ধতা কৰি ৰাখিছোঁ। কিছুমানৰ মতে মই একেবাৰে আওপুৰণি, কিন্তু সেইটো নহয়। মই সুখত সুখী হ'ব জানো, মানুহৰ দুখৰ সমভাগী হ'ব জানো, সুখৰ সময়ত হাঁহিব জানো, কিন্তু মই আন ল'ৰা ছোৱালীবোৰৰ দৰে মাথো হাঁহি ধেমালি লগ বন্ধু মোৰ জীৱন নহয়। মোৰ জীৱনটো বহু বেলেগ। মই নিজৰ জীৱনটো সময়বোৰ উপভোগ কৰোঁ। সকলো সময়তে আনতকৈ বেলেগ নতুন কিবা এটা কৰিব বিচাৰোঁ। কথাবোৰ আনতকৈ বেলেগকৈ ভাবিব বিচাৰোঁ। মানুহে যিটো কাম বৰ্তমান কলেজীয়া ল'ৰা ছোৱালী কৰিব নোৱাৰে বুলি ভাবে, সেইটো কাম মই কৰি দেখাব বিচাৰোঁ। মই আনতকৈ বেলেগ হৈ দেখুৱাব বিচাৰোঁ। মই গৈ থকা পথটো সঁচা নে মিছা, আন মানুহৰ মনত ভাল নে বেয়া সেইটো নাজানো, কিন্তু মোৰ এনেকৈ ভাল লাগে। আপোনালোকে নাভাবিব কোনো লগ বন্ধু নাথাকিল বুলিয়েই মই অকলশৰীয়া বুলি। মোক আটাইতকৈ ভাল পোৱা মই আছোঁ, মা দেউতা আছে, কলেজত বন্ধুৰ দৰে ঘৰৰ কোঠাবোৰ খোলাখুলিকৈ ক'ব পৰা ছাৰ বাইদেউ আছে। কি লাগে আৰু, চলি যাব জীৱনটো এনেকৈ। কলেজীয়া বন্ধু যাৰ ভৰসা নাই, আজি আছে কালি নাই, কিন্তু মোৰ আৰু কলেজৰ ছাৰ বাইদেউহঁতৰ মাজত যি বন্ধুত্ব সুলভ সম্পৰ্ক, এই সম্পৰ্ক সদায় অটুট থাকিব। জীৱনটো চলি আছে এনেকৈ। আৰু কেইটামান দিন পাছত কলেজীয়া জীৱনটো লাহে লাহে অন্ত পৰিব। আৰম্ভ হ'ব আচল জীৱন, আৰম্ভ হ'ব আচল জীৱনৰ সংগ্ৰাম। জীৱনটো কিমান সফল হ'ব পাৰে সেইটো নাজানো, সপোন কিন্তু বহুত আছে। সদায় সপোন দেখা, এজন সঁচা আৰু প্ৰকৃত মানুহ হোৱাৰ। সপোনবোৰ পাছে পাছে দৌৰি ভাল পাওঁ, দৌৰি ফুৰিম আজীৱন সপোনবোৰ দিঠক কৰাৰ স্বাৰ্থত।